Hello everyone, welcome back to my channel. Azir video to hoise metric candidates or babe. Actually, azir video to moi habilu ketaman horu kotha discuss koru. Jitu neki moi bhabu je jihokale metric dibo ebar telokor babe olop hole helpful hobo. So I hope video to arambho koru. So prothom point to hoise je ei time to azir pora aru nai kome bor besi 2 মাহ আছে metric porikha ahibole. গটিকে এই টাইমখিনি কেনেকে কিয় ইম্পৰ্টেন্ট আৰু কেনেকে ইউটিলাইজ কৰিব লাগে হেতু অলপ কম বুলি ভাবিলো এটো টাইম বহুত ইম্পৰ্টেন্ট আৰু বহুত পাৱাৰফুল হয় এইখিনি টাইমত দুনিয়াৰ কোনো মানুহে প্ৰেডিক্ট কৰিব নোৱাৰে যে এটা পাৰ্টিকুলাৰ ক্যান্ডিডেটে এক্সামটো ভাল কৰিব নে বেয়া কৰিব এইখিনি টাইম কমপ্লিটলি ক্যান্ডিডেটছৰ হাতত থাকে আমি যেনেকে প্ৰিপেয়াৰ কৰো তাৰে তেনেকে ৰিজাল্ট পোৱা যায় মানে সো মই কি সাজেস্ট কৰিম যে এইখিনি টাইমত ন পেনিক নকৰিব আমি বহুত পেনিক কৰা যায় যি সকলে স্টাৰ্টিংৰ পৰা ভালদৰে পঢ়ি আছে আপোনালোকে কি কৰক এইখিনি টাইমত কোৱেশ্চন পেপাৰ সলভ কৰক 3 আৱাৰ্ছৰ কোৱেশ্চন পেপাৰখন 2.5 আৱাৰ্ছত সলভ কৰিবলৈ ট্ৰাই কৰক তাৰ পিছত আকৌ বস্তুখিনি স্টাৰ্টিংৰ পৰা ৰিভাইজ কৰিবলৈ ট্ৰাই কৰক যিবিলাক এনসাৰ্স আপোনালোকে অলৰেডি বনাইছে এতিয়ালৈকে হাফ ইয়াৰলি এনুৱেল প্ৰি-বোৰ্ড হেবিলাকত লিখা হৈ গৈছে কিন্তু তথাপিও কিছুমান এনসাৰ্স এনেকুৱা থাকে য'ত আমাৰ বেষ্ট এনসাৰ্স আমি কিছুমান বনাই থওঁ মেবি কিছুমান টপাৰ্ছৰ এনসাৰ কপি বিলাক আমি চাই পেলাই দেখো যে আমাৰ এটা এনসাৰ আমি ইমপ্ৰুভ কৰিব পাৰো আমি তেনেকুৱা ধৰণে কৰিব পাৰো হেবিলাক কাম এতিয়া কৰিব লাগে আৰু যি সকলৰ বছৰটোৰ স্টাৰ্টিংৰ পৰা ভালদৰে মানে পঢ়া হোৱা নাই তেওঁলোকৰ বাবে মই স্পেশালি কওঁ যে এতিয়াও টাইম আছে এইখিনি টাইমৰ পৰা যদি আপোনালোকে স্টাৰ্টিংৰ পৰা প্ৰিপাৰেচন কৰে কিতাপ এখনৰ প্ৰথমটো পাতৰ পৰা যদি প্ৰিপাৰেচন ষ্টাৰ্ট কৰে এতিয়াও টাইম আছে সব হৈ যাব গতিকে প্যানিক নকৰিব প্ৰপাৰ প্ল্যান বনাওক আৰু ধুনিয়াকে পঢ়া ষ্টাৰ্ট দিয়ক কাৰণ এইখিনি টাইমত নিজক আপুনি নিজৰ ক্যাপাবিলিটি নাজানে গতিকে নিজৰ বেষ্ট দিয়ক আৰু পিছত যেতিয়া ৰিজাল্টটো চাব ন আপোনালোকৰ ভাল লাগি যাব যে আচ্ছা মই যে 100% দিছিলো নিজৰ হেতু কামত আহিছে সো ফাৰ্স্ট পইণ্ট টু হোল টাইম সেকেন্ডলি হৈছে লিমিট দ্য সোর্স আমি কি হয় ম্যাক্সিমাম টাইম বহুত ধৰণৰ কিতাপ আমি লৈ লওঁ এটা পাৰ্টিকুলাৰ সাবজেক্টৰ কেবাখনো ৰেফাৰেন্স বুক বা তেনেকুৱা টাইপৰ লৈ লওঁ আৰু এটা পইণ্ট অফ টাইমত খেলিমেলি লাগি যায় আমাৰ কনফিডেন্সটো বিল্ড আপ নহয় যে আমি যিখিনি বস্তু পঢ়িছো আমি এক্সামত লিখিব পাৰিম নে নাই বা আমি কিমানটো প্ৰিপাৰেচন আমাৰ হৈছে যদি আপোনালোকৰো খেলিমেলি লাগিছে তেতিয়া হলে যিকোনো এখন বুক লওক সেই বুকখন মানে এক্সাম্পল ডায়াগ্ৰামস ডেফিনিশনস গুটেইখিনি একদম খৰচি মাৰি পঢ়ক বাৰে বাৰে ৰিভাইজ কৰক তাৰ পিছত আপোনালোকৰ যেটো কনফিডেন্স বিল্ড হ'ব হেতুৱে এক্সামত বহুত হেল্প কৰিব মই যেতিয়া এক্সাম দিছিলো মেট্ৰিক তেতিয়া মোৰ মনত আছে মোৰ জেনাৰেল ম্যাথছ আৰু এডভান্স ম্যাথছ দুইখনে আছিল আৰু আমাৰ টাইমত আমি 4খন মান কিতাপ ফলো কৰিছিলো মানে আজিকালি তো এডভান্স ম্যাথছৰ কি হয় জেনাৰেল ম্যাথছৰ পিছফালে এটামান পেজত এটামান এক্সাৰসাইজ দিয়া থাকে আমাৰ টাইমত ফুল কিতাপ এখনে আছিল সেপাৰেটকে তো এক্সামৰ আগত মোৰ বহুত খেলিমেলি লাগিছিল যে মই পঢ়াটো তো পঢ়িছো কিন্তু মোৰ কনফিডেন্সটো আহা নাছিল ভাবিছিলো যে একোৱে নোৱাৰিম নেকি তেনেকুৱা টাইপৰ সো যেতিয়া এক্সামৰ কাৰণে জাস্ট 1 উইক মান আছিল মই কি কৰিছিলো এখন কিতাপ পঢ়িছিলো আৰু সেইখন খৰচি মাৰি পঢ়িছিলো এক্সাম্পল বেক সাইড কোৱেশ্চনস তাৰ পৰা যিখিনি থাকে মানে এইখিনি মোৰ হৈ গৈছিল যে এখনৰ পৰা যি কোৱেশ্চন আহে তেনেকুৱা টাইপৰো যদি আহে মই পঢ়ি লম আৰু সেই কনফিডেন্সটো লৈ পেলাই মই এক্সাম দিছিলো আৰু মোৰ এক্সাম ভালো হৈছিল মোৰ লেটাৰ মাৰ্ক উঠিছিল জেনাৰেল ম্যাথছ আৰু এডভান্স ম্যাথছ দুইখনতে গতিকে মই মোৰ এক্সপেৰিয়েন্সৰ পৰা এইখিনি ক'ব খুজো যে যদি আপোনালোকৰ খেলিমেলি লাগি আছে তেতিয়া হলে টাইম ওয়েস্ট বেছি নকৰিব কেবাখনো কিতাপ ৰেফাৰ কৰি পেলাই যিকোনো এখন কিতাপ ধৰক সেইখন কিতাপ খৰচি মাৰি পঢ়ক সেইখিনি আপোনালোকক মাৰ্ক দিব আপোনালোকৰ কনফিডেন্সটো মেইন কাৰণ এক্সাম হলত আপোনালোক অকলে যাব অকলে বহিব অকলে এক্সাম দিব গতিকে নিজৰ কনফিডেন্সটো ৰাখাটো বহুত ইম্পৰ্টেন্ট সো এইটো এটা ক্ৰুচিয়াল পইণ্ট বুলি মই ভাবো নেক্সট হৈছে এইখিনি টাইমত আমি মানে এটো বুজি নাপাও যে কিয় ইমান টোপনি ধৰে এইটো টাইমত স্পেশালি বহুত টোপনি ধৰে আৰু হেতু হৈছে যে আমাৰ মাইন্ডটোৱে থ্ৰু আউট কাম কৰি থাকে আমি দিনটো কৰবাত গলেও কিবা পঢ়িলেও আমি সেই জ্ঞানখিনি ল বা নল আমাৰ মাইন্ডটোৱে কিন্তু সেই বস্তুখিনি ক্যাপচাৰ কৰি লয় আৰু মাইন্ড কৰিছেনে আপোনালোকে যে আমি শুই থকা টাইমতো কিবা কিবি সপোন দেখি থাকো কিবা কি মাইন্ডত চলি থাকে মেবি আমাৰ এক্সাম মিস হৈ গল বুলি কেতিয়াবা সপোনত দেখো কেতিয়াবা বাছখন মিস হল বুলি দেখো আমাৰ মাইন্ডটো এনি টাইম চলি থাকে সো সেই এক্সহশনৰ কাৰণে টোপনি ধৰে গতিকে এইখিনি টাইমত প্ৰপাৰ ডায়েট ভালকে
পানী খোৱাটো বা প্ৰপাৰ ডায়েট ফলো কৰাটো প্ৰপাৰ স্লিপটো বহুত ইম্পৰ্টেণ্ট এইটো বস্তু আসলতে মেট্ৰিক কেণ্ডিডেটসকলে বহুত নেগলেক্ট কৰে ময়ো কৰিছিলোঁ কিন্তু কি হয় যেতিয়া এক্সামটো হয় এক্সামটো অকল 1 উইক নাইবা 2 উইকছৰ নহয় অলমষ্ট 1 মাহমান লাগি যায় আৰু সেই 1 মাহৰ টাইমত আমি নিজক ভালে ৰখাটো আৰু সুস্থ ৰখাটো বহুত ইম্পৰ্টেণ্ট কাৰণ কালি এক্সাম আজি যদি মোৰ বেমাৰ হয় মই গোটেই বছৰটো যিখিনি পঢ়িছোঁ বা যিখিনি মেহনত কৰিছোঁ সেইখিনি বস্তু ফ্ৰুটফুল নহ'ব গতিকে নিজৰ হেল্থটো ভালদৰে ৰখাটো খুবেই ইম্পৰ্টেণ্ট প্ৰপাৰ স্লিপটো বহুত ইম্পৰ্টেণ্ট মই মোৰ এক্সামৰ টাইমত কি কৰিছিলোঁ যিখিনি সময়ত হাৰি আছিলোঁ পঢ়িছিলোঁ আৰু বাকি টাইমখিনিত শুইছিলোঁ তেনেকুৱা টাইপৰ কৰিছিলোঁ মানে শুই উঠি যিটো ফ্ৰেছনেছ আহে আকৌ পঢ়া ষ্টাৰ্ট দিছিলোঁ কাৰণ জেনেৰেলি কি হয় এইটো টাইমত বহুত প্ৰেছাৰ থাকে আমাৰ ওপৰত আমাক পেৰেণ্টছে এক্সপেক্ট কৰে যে আমি এনি টাইম পঢ়ি থাকোঁ গতিকে প্ৰপাৰ স্লিপটো নহয় গতিকে যেতিয়াই টাইম পায় ন ভালদৰে শুৱক নিজৰ হেল্থটোক চাওক আৰু প্ৰপাৰ ডায়েট এটা ফ'ল' কৰক আৰু লাষ্টত এটা ক্ৰুচিয়েল পইণ্ট মই ক'ব খোজোঁ যে আমি সৰুৰে পৰা কিমান এক্সাম দিছোঁ সেই কিডজিৰ পৰা মানে ৰাইমছৰ এক্সামৰ লৈ পেলাই ক্লাছ 1ৰ ক্লাছ 2 3 তেনেকৈ কিমান এক্সাম দিছোঁ গতিকে এক্সাম আমি দিয়ে আহিছোঁ মেট্ৰিক পৰীক্ষাটো এটা এক্সামেই হয় আৰু এইটোক এক্সাম হিচাপে ল'ব লাগে ইমান বেছি প্ৰেছাৰত থাকি প্ৰিপেয়াৰ কৰিব নালাগে এই এক্সামটোৰ মেইন এইম ৰাখিব লাগে যে আমি ছাকচেছফুল হওঁ ছাকচেছফুল কেনেকৈ হ'ম ছাপ'জ ক্লাছ 9ত মোৰ যদি 30% আছে মই নিজৰ 100% দিওঁ এইটো এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে আৰু মেট্ৰিকত মই সেই 30%তকৈ অলপ হ'লেও বেছিকৈ পাবলৈ চেষ্টা কৰোঁ সেই যিটো ছাকচেছ আমি যিটো ছাকচেছফুল হ'ম সেইটোৱে আমাক গোটেই লাইফ লং মটিভেশ্যন দিব আমি যেতিয়া মেট্ৰিকৰ মাৰ্কশ্বিটখন নাইবা চাৰ্টিফিকেটখন চাম আমি নিজক লৈ গৌৰৱ অনুভৱ কৰিম যে মই মোৰ 100% দি পেলাই মোৰ ফাৰ্ষ্ট মানে কি যিটো ষ্টেট লেভেল এক্সাম সেইটোত মই এইটো মাৰ্ক পাইছিলোঁ এইটোৱে আমাক নিজকে জুখি চাবলৈ এটা সুযোগ দিয়ে কাৰণ মেট্ৰিকৰ পিছত আমি আমাৰ স্পেচিয়েলাইজেশ্যন ষ্ট্ৰীম কিছুমান ডিচাইড কৰিম আৰ্টছ ল'ম নে ছায়েন্স ল'ম নে কমাৰ্চ ল'ম চ' যেতিয়া আমি মানে ষ্টেট লেভেল এক্সামটো দিম নিজৰ ষ্ট্ৰেংথ আৰু উইকনেছটো গম পাম গতিকে নিজক জুখি চাবলৈহে এই এক্সামটো গতিকে কোনো ধৰণৰ বেছিকৈ প্ৰেছাৰ নলৈ পেলাই অবভিয়াছলি প্ৰেছাৰটো হ'ব কাৰণ এনভাইৰনমেণ্টটো তেনেকুৱা বনি যায় কিন্তু আমি যেতিয়া প্ৰিপেয়াৰ কৰোঁ আমি সেইবিলাক একো নাভাবি নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিব লাগে আৰু তেনেকৈ প্ৰিপেৰেশ্যন চলাই যাব লাগে আৰু এবাভ অল আমি মনত ৰাখিব লাগে যে এই পৰীক্ষাটোৱে আমাক আমাৰ লাইফৰ নেক্সট ফেজৰ কাৰণে প্ৰিপেয়াৰ কৰিব 11 12 তাৰপিছত কলেজ তাৰপিছত ইউনিভাৰ্চিটি আৰু তাৰপিছত আমি নিজৰ লাইফত যিটো কৰিম সেইবিলাকৰ কাৰণে আমাক প্ৰিপেয়াৰ কৰিব গতিকে যেতিয়া আমি প্ৰিপেয়াৰ কৰোঁ এইখিনি বস্তুৱে মানে কি মই ভাবোঁ যে ক্ৰুচিয়েল হয় আৰু যিহেতু এতিয়াৰ পৰা আৰু বেছি দিন নাই মেট্ৰিক এক্সামলৈ গতিকে আপোনালোকে পেনিক নকৰি পেলাই ভালকৈ টাইম টেবুল বনাই পেলাই পঢ়ক চব ভালেই হ'ব বেছি টেনশ্যন নল'ব পঢ়াৰ টাইমত পূৰা গ্ৰেছফুলি পঢ়ক চ' যিসকলে মেট্ৰিক এবাৰ দিব সকলো মেট্ৰিক কেণ্ডিডেটছলৈ শুভেচ্ছা থাকিল মোৰ ছাইডৰ পৰা আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই